ওম নমঃ শিৱায়। আপোনালোকৰ মাজত বিৰাজমান হৈ থকা প্ৰতি আত্মাৰক দৈনিক ৰাশিফলৰ পৰা ৰাম ৰাম জনাইছোঁ। নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনাক দৈনিক ৰাশিফললৈ। এনেদৰে আপুনি প্ৰতিদিনে দৈনিক ৰাশিফল পাবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব। আজি অসমীয়া 1429 বৰ্ষৰ পুহ মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2023 চনৰ জানুৱাৰী মাহৰ 7 তাৰিখ। আজি বাৰ হৈছে শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা প্ৰতিপদ। নক্ষত্ৰ হ'ব আজি পূৰ্ণপক্ষ নক্ষত্ৰ। যোগ থাকিব আজি ইন্দ্ৰ যোগ, পুৱা 8:51 থাকিব। পিছত বৈধুতি যোগ আৰম্ভ হ'ব। কৰণ থাকিব আজি বালৱ কৰণ, সন্ধিয়া 4:29 থাকিব। পিছত কৌলভ কৰণ আৰম্ভ হ'ব। ঠিক তেনেদৰে আজি জন্মৰাশি হৈছে মিথুন ৰাশি, সন্ধিয়া 7:39 পিছত কৰ্কট ৰাশি আৰম্ভ হ'ব। এতিয়া আৰম্ভ কৰিব ওলাইছোঁ আজি আপোনাৰ দৈনিক ৰাশিফল। মেঘ ৰাশি। বৰ্তমান এই সময়ত আপোনাৰ নিজৰ স্বাস্থ্য ভাল হৈ থাকিব বুলি কোৱা হৈছে। ইয়াৰ সম্ভাৱনা দেখা গৈছে আপোনাৰ। ধনৰ ক্ষেত্ৰত এই সময়ত লাভৰ সম্ভাৱনা দেখা গৈছে আপোনাৰ আজি কোনো সৰু যাত্ৰা এই সময়ত হ'ব পাৰে। এই ৰাশি শিল্পী লোকসকলে কোনো প্ৰদৰ্শনীত নিজৰ শিল্পকৰ্ম প্ৰদৰ্শনৰ সুযোগ পাব পাৰে। আজি কোনো বন্ধুক আজি লগ কৰিব পাৰে। কোনো ব্যক্তিৰ পৰা পৰামৰ্শ পাব পাৰে। আজি আপুনি গৰুক ৰুটি খুৱাওক। আজি দিনটো আপোনাৰ ভাল হ'ব বুলি কৈছে। ইয়াৰ পৰা আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ, ৰঙা হৈছে শুভ ৰং আৰু 9 হৈছে শুভ সংখ্যা। বৃষ ৰাশি। এই সময়ত আপোনাৰ নিজৰ কামক লৈ ব্যস্ততা থাকিব পাৰে বুলি কোৱা হৈছে। কোনো নতুন কামক এই সময়ত আপুনি সফলতা পাব পাৰে। লগতে আজি ধন লাভ হোৱাৰ যোগ দেখা গৈছে। পৰিয়ালৰ সদস্যই আপোনাৰ পৰা আজি সহায় লাভ কৰিব পাৰে বুলি কোৱা হৈছে। নতুন কাম কৰাৰ বাবে আজি ভাল দিন বুলি কোৱা হৈছে। কোনো সৰু যাত্ৰা হ'ব পাৰে আপোনাৰ। সহকৰ্মীসকলৰ পৰা আজি ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কোৱা হৈছে। আপোনাৰ আজি শাৰীৰিক স্বাস্থ্য আপোনাৰ ভাল থাকিব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে কোনো দুখীয়া লোকক ধন দান দিলে আপোনাৰ দিনটো আৰু ভালদৰে পাৰ হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে উত্তৰ, ক্ৰীম ৰং হৈছে আপোনাৰ বাবে শুভ ৰং, 1 হৈছে শুভ সংখ্যা। মিথুন ৰাশি। এই সময়ত আপোনাৰ নিজৰ পাৰিবাৰিক সমস্যা ভাল হৈ থাকিব বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত সফলতা মিলাৰ আপোনাৰ যোগ দেখা যায়। এই সময়ত আপোনাৰ কোনো স্থান পৰিৱৰ্তন হ'ব পাৰে। আজি কোনো প্ৰতিষ্ঠানৰ পৰা আপোনাৰ কামে অগ্ৰাধিকাৰ পাব পাৰে বুলি কোৱা হৈছে। আজি আপোনাৰ খৰচ বাঢ়ি থাকিব বুলি কোৱা হয়। আজি আপোনাৰ বাবে উপায় হৈছে আহঁত গছৰ তলত জল অৰ্পিত কৰিলে আপোনাৰ দিনটো আৰু শুভ হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ পশ্চিম, শুভ ৰং হৈছে বগা আৰু 2 হৈছে শুভ সংখ্যা। কৰ্কট ৰাশি। আজি মানসিক চিন্তা আপোনাৰ কম থাকিব পাৰে যদিও পৰিয়ালৰ কোনোবা স্বাস্থ্য বেয়া হ'ব পাৰে। ইয়াক আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। আজি নিজৰ বস্তুৰ ওপৰত আপুনি গুৰুত্ব দিয়ক। আজি আপোনাৰ উদাৰ ইংগিতে মানুহক বহুত আপ্লুত কৰিব পাৰে বুলি কোৱা হৈছে। অফিচৰ কামৰ বোজা অলপ আজি বাঢ়ি থাকিব বুলি কোৱা হয়। আজি আপুনি সজাগ হৈ থকাটো বহুত প্ৰয়োজন বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে শনি মন্ত্ৰ জাপ কৰক। আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পশ্চিম, 4 হৈছে শুভ সংখ্যা আৰু বাদামী হৈছে শুভ ৰং। সিংহ ৰাশি। এই সময়ত আপোনাৰ ধন লাভৰ ভাল যোগ দেখা গৈছে বুলি কোৱা হৈছে। শিক্ষা তথা প্ৰতিযোগিতাত আপুনি সফলতা অৰ্জন কৰিব পাৰিব বুলি কোৱা হয়। ৰৈ থকা কাম আপুনি সম্পূৰ্ণ কৰিব পাৰিব এই সময়ত। আজি কোনো বিভ্ৰান্তি পৰিস্থিতি থাকিব পাৰে আপোনাৰ, ইয়াক আপুনি সমাধান কৰাটো অতিকৈ দৰকাৰী বুলি কোৱা হৈছে। আজি আপুনি বাদ বিবাদৰ পৰা আঁতৰি থাকক। আজি আপোনাৰ খৰচ হ'ব পাৰে বুলি কোৱা হয়। আজি কোনো লোকক ধন দান দিলে আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হৈছে। আপোনাৰ বাবে শুভ ৰং হৈছে আজি ৰঙা, 7 হৈছে শুভ সংখ্যা আৰু উত্তৰ হৈছে শুভ দিশ। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত এই সময়ত আপোনাৰ লাভ হোৱা যোগ দেখা গৈছে। এই সময়ত আপোনাৰ পাৰিবাৰিক চিন্তাবোৰ দূৰ হ'ব বুলি কোৱা হয়। কোনো যাত্ৰা হ'ব পাৰে আপোনাৰ। ব্যৱসায় অতি ভালকৈ চলিব আৰু ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ থাকিব বুলি কোৱা হৈছে। যিকোনো ক্ষেত্ৰত আপুনি শান্ত থাকক আজি। ঘনিষ্ঠ কোনোবাই আপোনাক আচৰিত আজি কৰি তুলিব পাৰে। আজি আপুনি কোনো লোকক খোৱা বোৱা বস্তু দান দিয়ক। আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হয়। আপোনাৰ বাবে আজি শুভ দিশ হৈছে পূব, 3 হৈছে শুভ সংখ্যা আৰু হালধীয়া হৈছে শুভ ৰং। তুলা ৰাশি। যদি এই সময়ত আপোনাৰ বাদ বিবাদ কাৰো লগত হৈ আছিলে, আপোনাৰ এইবোৰ নাইকিয়া হৈ যাব বুলি কোৱা হৈছে। এই সময়ত আপোনাৰ যাত্ৰা যোগ দেখা গৈছে বুলি কোৱা হয়। নিজৰ স্বাস্থ্য আজি আপুনি সকাহ পোৱাৰ দেখা গৈছে। আজি
যদি আপুনি কৰ্মৰত তেন্তে আপোনাৰ ছবি কামত সহকৰ্মীৰ পৰা সহায় লাভ কৰিব পাৰিব বুলি কোৱা হয়। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ বুলি কোৱা হৈছে আজি পাৰিবাৰিক দায়িত্ব আপোনাৰ বাঢ়ি থাকিব পাৰে। আজি আপোনাৰ বাবে উপায় হৈছে আঁহত গছৰ তলত আপুনি জল অৰ্পিত কৰিলে আপোনাৰ দিনটো আৰু ভাল হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ, 1 হৈছে শুভ সংখ্যা আৰু হালধীয়া হৈছে শুভ ৰং। বৃশ্চিক ৰাশি, নিজৰ স্বাস্থ্যৰ ওপৰত আপুনি এই সময়ত গুৰুত্ব দিয়া বহুত দৰকাৰ হৈ পৰিছে বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত এৰা ধৰা নকৰিব আজি, লগতে পৰিয়ালৰ লগত শান্তি আজি বনাই ৰাখক আপুনি। পাৰিলে আজি নতুন কাম আৰম্ভ নকৰিব। আজি আপুনি জিৰণি লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি কোৱা হয়। বন্ধু বান্ধৱীৰ পৰা বিশেষ সুবিধা লাভ কৰিব পাৰিব আজি অফিচৰ সমস্যা সমাধানৰ ক্ষেত্ৰত মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আপুনি। আজি আপোনাৰ বাবে উপায় হৈছে শনি মন্ত্ৰ জাপ কৰিলে আপোনাৰ দিনটো ভাল হৈ যাব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পূব, মেৰুন হৈছে শুভ ৰং আৰু 9 হৈছে শুভ সংখ্যা। ধনুৰাশি, এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত চলি থকা বাধা দূৰ হ'ব বুলি কোৱা হয়। পাবলগীয়া ধন এই সময়ত আপুনি পাব পাৰে। কোনো যাত্ৰা হ'ব পাৰে আজি। এই সময়ত আপোনাৰ অতিৰিক্ত কামৰ বাবে অতিৰিক্ত ধন আপুনি পাব পাৰে। উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা গৈছে। আপোনাৰ চিন্তাধাৰাত স্পষ্টতা আহিব বুলি কোৱা হয়। ভাল পদক্ষেপৰ পৰা আপুনি আজি লাভৱান হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে উপায় হৈছে কোনো দুখীয়া লোকক ধন দান দিলে আপোনাৰ দিনটো ভালদৰে পাৰ হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ, মেৰুন হৈছে শুভ ৰং আৰু 5 হৈছে শুভ সংখ্যা। মকৰ ৰাশি, এই সময়ত আপোনাৰ বেছিকৈ খৰখেদা আৰু দৌৰা দৌৰি হৈ থাকিব পাৰে বুলি কোৱা হয়। ইয়াৰ বাবে আপোনাৰ লাভ হ'ব বুলি কোৱা হৈছে। ৰৈ থকা কাম কৰিব পাৰিব আপুনি এই সময়ত। পৰিয়ালৰ সমস্যাবোৰো এই সময়ত অধিক ভাললৈ অগ্ৰগতি হৈছে বুলি কোৱা হৈছে। আজি আপুনি ধৰ্মীয় কামৰ প্ৰতি প্ৰবল থাকিব পাৰে বুলি কোৱা হয়। পিতৃ মাতৃৰ লগত কোনো ধৰ্মীয় স্থানলৈ আজি দৰ্শন কৰিব যাব পাৰে। ব্যৱসায়ত আশা কৰাত থাকি কম লাভ হ'ব বুলি কোৱা হৈছে। ঘৰত কোনো আত্মীয় আহিব পাৰে আপোনাৰ। স্বাস্থ্য ক্ষেত্ৰত কিছু সমস্যা থাকিব পাৰে আজি স্বাস্থ্যৰ প্ৰতি আপুনি ধ্যান দিব। আজি আপোনাৰ বাবে উপায় হৈছে দুখীয়া লোকক খোৱা বোৱা বস্তু দান দিয়ক, তাৰ পৰা আপোনাৰ দিনটো ভাল হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে পশ্চিম, নীলা হৈছে শুভ ৰং আৰু 8 হৈছে শুভ সংখ্যা। কুম্ভ ৰাশি, এই সময়ত আপোনাৰ চিন্তাবোৰ সমাপ্ত হ'ব বুলি কোৱা হৈছে। পৰিয়ালত শুভ আৰু মংগল কাম এই সময়ত আপোনাৰ হ'ব পাৰে বুলি কোৱা হয়। এই সময়ত কোনো মহত্বপূৰ্ণ কাম আপুনি কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি প্ৰশংসা পোৱাৰ যোগ দেখা গৈছে। ঘৰুৱা জীৱনত আজি মধুৰতা থাকিব বুলি কোৱা হয়। কোনোৱে প্ৰত্যাহ্বান জনাব পাৰে আজি, তাৰ বাবে আপুনি লগে লগে ঘূৰি আহি উত্তৰ নিদিব। আজি নতুন বিনিয়োগ আপুনি কৰিব পাৰে। আজি আপোনাৰ বাবে উপায় হৈছে আঁহত গছৰ তলত জল দান দিলে দিনটো আৰু ভালকৈ পাৰ হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ পূব, 6 হৈছে শুভ সংখ্যা আৰু বগা হৈছে শুভ ৰং। মীন ৰাশি, এই সময়ত আপুনি কৰ্মক লৈ কোনো ধৰণৰ এৰা ধৰা নকৰিব। এই সময়ত মানসিকভাৱে কিবা সমস্যাত আপুনি থাকিব পাৰে বুলি কোৱা হয়। নিজৰ আজি বাহন অতি সাৱধানে চলাব, দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। যিসকলে আইনী বৃত্তিত আছে তেওঁলোকে আজি বহুতো সুযোগ পাব বুলি কোৱা হৈছে। শৈক্ষিক খণ্ডত কৰ্মৰত লোকসকলৰ বাবে আজি এটা অসুবিধাৰে ভয় থাকিব বুলি কোৱা হৈছে। আজি ধৈৰ্য আপুনি ধৰিব লাগিব, পৰিস্থিতি নিজাববীয়াকৈ উন্নত হ'ব বুলি কোৱা হয়। আজি আপোনাৰ বাবে উপায় হৈছে শনি মন্ত্ৰ জাপ কৰিলে আপোনাৰ আজি দিনটো ভাল হ'ব বুলি কোৱা হৈছে। আজি আপোনাৰ বাবে শুভ দিশ হৈছে দক্ষিণ, বগা হৈছে শুভ ৰং আৰু 5 হৈছে শুভ সংখ্যা।